বিচাৰোঁ সেইটো আমি নাপাওঁ তো যেনেকৈ ACS মেমে ক'লে জাষ্ট আহিলে বহিলে গুচি গ'ল এইটো কৰিলে মানে এইবাৰ পৰা আমি ৰেছপনচিবিলিটি ডাইৰেক্ট আপোনালোকক দিম একো আমি ফিডবেক নাপাওঁ এণ্ড আই উইড লাইক টু থেংক ৰেছপেক্টেড ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ বাইদেউ তেওঁ যে এই এৱেৰনেছ মিটিংটো পাতিলে কিন্তু মই বিচাৰোঁ তেওঁলোকৰ যিখিনি ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ সেইখিনি এটা কপিয়ে দি দিওঁ আৰু এইটো ৰিচিভ কৰাই ল'ব তেওঁলোকক যে এইখিনি আমি এইখিনিলৈ কমপ্লাই কৰিম ফেইলিং উইচ যদি কাইলৈ সেই জুৰিছডিকশ্যনটো কিবা এটা হয় তো উই উইল বি হেল্ড ফুললি ৰেছপনচিবল ফৰ ডেট পাতিছোঁ যোনে অৰ্গেনাইজ কৰিছে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচ এই বিষয় বা এই নামটো আপোনালোকে আগত শুনিছে নে নাই মই তাৰ আগত মানে আগে মই এইটোহে জানিব বিচাৰোঁ CWC বা JJB এনেকুৱা ধৰণৰ আপোনাৰ Assistant Commissioner Madam Kole, যে actually child marriage or এটা জায়গা যদি আমি সব গম নাপাই আমি সব গম নাপাই যে actually কিছুমান ঢুকাইও কৰে তো এইখিনি গম নাপায় গতিকে আমি AC ৰুমত বহি আমি কেনেকৈ গম পাওঁ ইভেন দ্য পুলিচ ষ্টেচন পুলিচ চিটি এইবিলাক থানাও কেতিয়াবা গম নাপাব পাৰে কাৰণ কিছুমান ভিতৰত যাতে তেনেকৈ চাইল্ড মেৰেজ কৰা হয় ঢুকাই কৰা হয় গতিকে সেই বস্তুটো তাৰমানে একদম গ্ৰাছ ৰুট লেভেললৈকে আৰু য'ত কমন মেন বেছি থাকে তাৰলৈকে আমি কানেক্ট কৰিব লাগে চ' কানেক্ট কৰিলেহে তেতিয়া আমি ইনফৰ্মেশ্যন পাম গতিকে আসামত মানে 2023ত চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ ডিজাইনেট কৰা হৈছে টু দ্য ছেক্ৰেটাৰী অফ দ্য পঞ্চায়ত আৰু আমাৰ ইয়াত 6 শিডিউল এৰিয়া হোৱা কাৰণে আজি আই থিংক অৰ্ডাৰটো মই এক্সেক্টলি চোৱা নাই কিন্তু মই আজি এই প্ৰগ্ৰাম বা মোক এই যে ইনভাইটেশ্যন তাত নটিছতেহে মই গম পাইছোঁ যে লৰ্ড মণ্ডল আৰ ডিজাইনেটেড এজ দ্য চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ চ' চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ একদম খুব ডাঙৰ ইম্পৰ্টেণ্ট দায়িত্ব আছে বিকজ দিছ অফিচাৰ হেজ টু কানেক্ট from the incident up to either to the office সেই ধৰণৰ দায়িত্ব আছে গতিকে চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰৰ কি দায়িত্ব পালন কৰিব লাগে মই ইয়াত কৈ দিছোঁ চাইল্ড ডেভেলপমেণ্ট আণ্ডাৰত আমি চলি আছোঁ আৰু গোটেইখন জিলাত মানে অল ইণ্ডিয়াত আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচ আছে আমাৰ অসমতো প্ৰত্যেকখন জিলাতে একোটা অফিচ আছে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচটো হৈছে জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় শিশু সুৰক্ষা বুলি ক'লে আপোনালোকে বুজিয়ে পাইছে চাইল্ড প্ৰটেকশ্যন বিল' 18 years 0 to 18 years আৰু 0 to 18 yearsৰ যিকোনো শিশুৰ যিকোনো সমস্যাই চাইল্ড প্ৰটেকশ্যন অফিচৰ আণ্ডাৰত আমি চাওঁ আমাৰ চাইল্ড প্ৰটেকশ্যন অফিচৰ আণ্ডাৰত চলি আছে আমাৰ CWC চাইল্ড ৱেলফেয়াৰ কমিটি শুনিছে নেকি লটমণ্ডল কাৰ্বি আংলঙত দে আৰ ডেজিগনেটেড মানে যোনটো আমাৰ বাইদেউ কৈছিলে প্লেইনছ এৰিয়াত যোনটো গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীবোৰক দিয়া হৈছে কিন্তু আমাৰ আজি 6 শিডিউল নাই সেইকাৰণে লটমণ্ডলবোৰকে ডেজিগনেট কৰা হৈছে গ্ৰাছৰুট মানে ফিল্ড লেভেলত এজ এ চাইল্ড মেৰেজ প্ৰভিশ্যন অফিচাৰ সেইটো কাৰণে গুৰুত্ব মানে সিহঁতকে মাতা হৈছে আৰু সিহঁতে যাই পেলাই ফিল্ড লেভেলত এৱাৰনেছ প্ৰগ্ৰেমবোৰ কৰিব লগা হ'ব ধন্যবাদ আজি আমি ডিষ্ট্ৰিক্ট লেভেল ট্ৰেইনিং কাম আৱেৰনেছ মিটিং এখন পাতিছোঁ বিশেষকৈ লটমণ্ডলছ যোনখিনি এজ ডেজিগনেটেড হৈ আছে চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ যোনটো আমাৰ হিলি এৰিয়াজ 6 শিডিউলৰ যোনখিনি চলে তেওঁলোকৰ লটমণ্ডলখিনিক দিয়া আছে আৰু প্লেইন এৰিয়াজৰখিনি ছেক্ৰেটাৰী আপোনাৰ পৰিষদৰ আৰু গ্ৰাম পঞ্চায়ত লেভেলত চ' যিহেতু আমি ইয়াতে চাইল্ড মেৰেজখিনি বহুত পাই আছোঁ ৰেগুলাৰলি আমাৰ CWC আমাৰ ছাৰ আছে CWC আণ্ডাৰত আহি থাকে কেছেছবোৰ প্ৰডাকশ্যন হৈ থাকে চাইল্ড মেৰেজৰ লগতে প্লাছ পক্সো ছেকশ্যনবোৰ বহুতখিনি আমি পাই আছোঁ উঠি আছে কেতিয়াও নামা নাই মানে হেৰি হৈ আছে চ' প্ৰথমতে যদি আমি চাইল্ড মেৰেজটো ৰোধ কৰিব পাৰোঁ বিশেষকৈ পলাই যোৱা ক্ষেত্ৰতে হওক বা এলোপিং কেছ বিশেষকৈ হয় সেইটো যদি আমি ৰোধ কৰিব পাৰোঁ তেতিয়া আমি অলপমান হ'লেও চাগে আমাৰ চাইল্ড মেৰেজ যোনটো কেছেছবিলাক আমি অকণমান কমাব পাৰিম চ' সেইটো বিষয়ে মানে জানি লৈ পেলাই বা সেইখিনি আমি অৱগত হৈ পেলাই যে ইয়াত চাইল্ড মেৰেজটো হৈ আছে চ' সেইটো যাতে কম হওক ৰিগাৰ্ডিং ডেট আমি যিহেতু ডিষ্ট্ৰিক্ট লেভেলৰ হয় আৰু বাকী যোনখিনি মানে আছে চাৰ্কেল আণ্ডাৰত হওক গাঁওবিলাকত আমাৰ যাবলৈ অলপ সমস্যা হয় আমাৰ CWC যাব নোৱাৰে বা আমি DCPO লেভেলত যাব নোৱাৰোঁ ফটককৈ চ' সেইখিনি যাতে বন্ধ হৈ পেলাই আমাৰ যোনখিনি আমাৰ লটমণ্ডল আছে এজ এ CMPO তেওঁলোকৰ কাৰণে বিশেষ মিটিংখন বা এৱেৰনেছ প্ৰগ্ৰেমটো ৰখা হৈছে তেওঁলোকৰ দায়িত্বখিনি বুজায় যে তেওঁলোকে কি কৰিব লাগিব আৰু তেওঁলোকৰ দায়িত্ব কিমান
যাতে তেওঁলোকে ৰোধ কৰিবলৈ কি কৰিব লাগিব, কাক জনাব লাগিব, সেই বিশেষ কথাখিনিৰ কাৰণে আজি তেওঁলোকক আমি একেলগে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ ডিপাৰ্টমেণ্ট আছে, DC অফিচৰ ফালৰ পৰা আমাৰ DC ডিষ্ট্ৰিক্ট হেল্থ প্ৰটেকশ্যন অফিচ একেলগে আমি মিলি ইন কলাবৰেশ্যন কৰি আজি মিটিংখন ৰাখিছোঁ। আন জিলাতকৈ বাল্য বিবাহটো এটা এনেকুৱা হৈ আছে, চাইল্ড মেৰেজটো আমি যোনটো যেতিয়া আমি চাইল্ড মেৰেজ বুলি আহে ফাৰ্ষ্টত, তেতিয়া আমি চাইল্ড মেৰেজ বুলি এণ্ট্ৰি কৰা যায়। কিন্তু যেতিয়া তেওঁলোকৰ ছেকশ্যন লাগি যায়, পুলিচত FIR যেতিয়া হৈ যায়, FIR হোৱাৰ পিছত কি হয়, পক্সোও লাগি যায়, পক্সো হৈ যায় তেওঁলোক, কাৰণ অলৰেডি প্ৰেগনেণ্ট হৈ যায় কেতিয়াবা বা গুচি গৈছে, চ' পক্সোটো লাগিয়ে যায়। ইলপিং কেছ হ'লেও পক্সো লাগি যায়। চ' মানে এতিয়া আপোনাক ক'ব নোৱাৰিম যে চাইল্ড মেৰেজটো কমি আছে, পক্সো বাঢ়ি আছে, দুইটা ইণ্টাৰ ৰিলেটেড হৈ আছে, চাইল্ড মেৰেজ এণ্ড পক্সো। চাইল্ড মেৰেজটো হোৱাৰ কাৰণেতো পক্সো হৈছে। চ' এতিয়া যদি আমি এনেই ডাটা যদি চাব যাওঁ, ছাপ'জ ফৰ এক্সাম্পল যদি 10টা যদি আমি পক্সো দেখিছোঁ, খুব বেছি 5টা চাইল্ড মেৰেজ দেখিছোঁ, এইটো মিন নহয় যে চাইল্ড মেৰেজ কমি আছে, আমাৰ পক্সো বাঢ়ি আছে। চাইল্ড মেৰেজটো হৈ পেলাইহে পক্সো হৈছে। কেতিয়াবা এনেকুৱা এই যে 10টা, ছাপ'জ এক্সাম্পল 10টাৰ 5টা যদি চাইল্ড মেৰেজ হৈছে, মানে কি হৈছে, তেওঁলোকৰ FIR হোৱা নাই বা তেওঁলোকে মানে আমি বুজাই মেলি কাউন্সেলিং কৰি মেলি তেওঁলোকক বেলেগ কৰা গৈছে, প্ৰডাকশ্যন হৈছে CWCত, সেইটো চাইল্ড মেৰেজ। আৰু যোনকেইটা 5টা বুলি ক'লোঁ পক্সো হৈছে, তেওঁলোকৰ FIR ৰেজিষ্টাৰ হৈছে। চ' পুলিচত যেতিয়া গুচি যায়, FIR ৰেজিষ্টাৰ আণ্ডাৰ ছেকশ্যন লাগিবই। চ' সেইকাৰণে মানে কম হৈছে বুলি নকওঁ, মানে গ্ৰাছৰুট লেভেল সমানেই চলি আছে চাইল্ড মেৰেজটো, বিশেষকৈ ইলপিং কেছেছটো, যোনটো আমি চাইল্ড মেৰেজ বুলিয়ে ধৰোঁ, সমানে চলি আছে। আৰু যদি বিশেষ কিবা ক'ব লগা থাকে, আমাৰ ছাৰো আছে, তেওঁকো আপোনালোকে এবাৰ সুধিব পাৰে, তেওঁলোকে বিশেষ লাগি থাকে কেছবিলাকত।